নমস্কাৰ সন্মানীয় ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অনন্ত স্পাৰ্কলৈ স্বাগতম জনাইছোঁ। NpSৰ অধীনৰ কৰ্মচাৰীসকলৰ পেঞ্চন সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিৰ দ্বাৰা আপোনালোকক জনাবলৈ বিচাৰিছোঁ। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৰ্বোচ্চ কিমান পৰিমাণৰ পেঞ্চন পাব পাৰে সেই বিষয়ে এক শেহতীয়া তথ্য প্ৰকাশ পাইছে। এক বিশেষ শেহতীয়া খবৰ অনুসৰি NpSৰ অধীনৰ চৰকাৰী পেঞ্চনাৰসকলে ৩৫ৰ পৰা ৪০% সৰ্বোচ্চ পেঞ্চন লাভ কৰিব পাৰে। আৰু এনেহ'লে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ লগতে ৰাজ্যিক কৰ্মচাৰীসকলেও এই পেঞ্চন লাভ কৰিব, আৰু যিটো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ৰাজকোষৰ পৰা বহন কৰা হ'ব। সেয়ে সূত্ৰ অনুসৰি জানিব পৰা গৈছে যে চৰকাৰী NpSৰ অধীনৰ কৰ্মচাৰীসকলক ৩৫ৰ পৰা ৪০% পেঞ্চন দিবলৈ চৰকাৰে চিন্তা চৰ্চা কৰিছে। এতিয়া চিন্তনীয় বিষয়টো হ'ল NpSৰ অধীনৰ কৰ্মচাৰীসকলে এয়া মানি ল'বনে নাই, সেয়া সময়তহে দেখা যাব। গতিকে এই গুৰুত্বপূৰ্ণ খবৰটো লাভ কৰাৰ বাবে ছাৰ বাইদেউসকল ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।